हेलो फ्रेंड्स, আজি মই বনাম আমৰ আচাৰ। সকলোৱে জানেই চাগে, তথাপিও মইনো কেনেকৈ বনাইছো তাকে চাওঁ আহকচোন। প্ৰথমে মই ভালদৰে ধুই শুকাই লোৱা আম 5টা মান কাটি লম। আম কটা হৈ গ'ল আৰু এতিয়া এটা মই কণ্টেনাৰ লৈ লৈছোঁ। এতিয়া কণ্টেনাৰটোত আমখিনি হেঁচি ভৰাই ল'ম। এতিয়া আমখিনিত মই অলপ বেছিকৈ নিমখ দি 2 দিনমানৰ বাবে ঢাকোন মাৰি ৰাখি থ'ম। দেখিছেনে আমখিনি 2 দিনৰ পাছত নিমখ দি থোৱাৰ বাবে আমখিনিয়ে পানী এৰিবলৈ ধৰিছে। এই আমখিনি মই চুকা ৰ'দত 4 ঘণ্টামান ভালকৈ শুকুৱাই ল'লোঁ। মাত্ৰ পানীখিনিহে শুকুৱাইছোঁ। আচাৰ বনাবৰ বাবে মই লৈ লৈছোঁ কেইফুটামান নহৰু, হিং, জলকীয়া পাউডাৰ, পাঁচফোৰণ, হালধি, ধনিয়াৰ গুড়ি আৰু সৰিয়হ। মই এটা পাত্ৰত আমখিনি লৈ লৈছোঁ। এতিয়া মই ইয়াতে দিম হালধি 1 চামুচ, হিং আধা চামুচ, জলকীয়া 1 চামুচ, আধা খুন্দি লোৱা পাঁচফোৰণ। গোটেইখিনি দিয়া নাই, অলপ থৈ দিছোঁ বেছি হোৱাৰ কাৰণে। আধা খুন্দা সৰিয়হ, চামুচ ধনিয়া পাউডাৰ আৰু কেইটামান নহৰু। এইখিনি ভালদৰে মিহলি কৰি লোৱাৰ পাছত ইয়াতে মই দি দিছোঁ 1 কাপ তেল। এইখিনি ভালদৰে মই মিক্স কৰি ল'ম। নিমখ দিয়া নাই যিহেতু ইয়াত নিমখ দি থোৱাই আছে আগতে। এয়া মই এটা চেৰামিকৰ পাত্ৰ লৈ লৈছোঁ। পাত্ৰটো মই ভালদৰে গৰম পানীত ধুই শুকুৱাই লৈছোঁ। চাব যাতে অলপো ইয়াত পানী নাথাকে। আপোনালোকে চেৰামিকৰ পাত্ৰ নলয় আপোনালোকে কাঁচৰ বৈয়ামো ল'ব পাৰে। এতিয়া ইয়াত মই আমৰ আচাৰখিনি ভৰাই থ'ম। মই এইখিনি বগা কাপোৰ এখনেৰে ঢাকি, আপোনালোকে যিকোনো কপাহী কাপোৰ ল'ব পাৰে। এইখিনি ভালদৰে মই ৰবৰ লগাই 1 সপ্তাহৰ বাবে ৰ'দত দি থাকিম। এয়া আমাৰ ৰেডি আমৰ আচাৰ।